এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আৰু মই ক'ত আছোঁ আপোনালোকে জানেনে? আচলতে মই আছোঁ গোলাঘাটত, আইতাহঁতৰ ঘৰ। আৰু এইকেইদিন আচলতে বিহু বুলি আহিছোঁ মই। আৰু এইটো ব্লগ মই কেতিয়া আপলোড কৰোঁ নাজানো, সেইকাৰণে আপোনালোকক এতিয়াই কৈ দিছোঁ। সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু পলমকৈ হ'লেও উইচ কৰিলোঁ। নাজানো আৰু ভিডিঅ' কেতিয়া আপলোড হয়, কেতিয়া আপোনালোকে উইচটো পায়। এতিয়া মই গৈ আছোঁ আচলতে মাহী ঘৰলৈ আৰু আইতা ককা আমি চবেই মিলি গৈ আছোঁ। বহুত বেছি ভাল লাগিছে আৰু আইতাৰ ঘৰটো এনেও ভাল লাগে, আপোনালোকে জানে। আপোনাক চাই থাকিব কেনেকুৱা কি কৰোঁ। নাই ন এয়া ককা আৰু আইতা পিছফালে বহি আছে। এয়া আমাৰ ঘৰত বনোৱা নিমকি দেই। মাহীক আহি পাই গ'লোহি, উঠিছে খাব দিছে, খাইছোঁ আৰু এতিয়া। আগবঢ়াইছে মাহীয়ে বুলি তাৰ তলে কিন্তু কালি মাহী ঘৰলৈ আহিলোঁ, আপোনালোকে গম পায়ে। আৰু সেনেকৈ ভিডিঅ' কৰাও নহ'ল কাৰণ ঠিকছে খুৱাইছে আৰু ভালকৈ ফোনটো এনেকৈ লৈ থাকিব মন যোৱা নাই, সেইকাৰণে ভিডিঅ' কৰাও নহ'ল। আজি অকণমান ভালকৈ ৰেডি হৈ মেলি এয়া দেখা পাইছে চাগে আহি আৰু মই অকণমান ওলাই যাওঁ বিহু বুলি কৈ তেতিয়া মোক কেনেকুৱা লাগিছে। ধুনীয়া লাগিছে, ধুনীয়া ছোৱালী ধুনীয়া লাগিব।